কৰি আছে। হয়, আপোনালোকে নিশ্চিতভাৱে দেখা পাইছে যে আমি একদম ভূটান পাহাৰৰ তলত আমি আজি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো। আমাৰ দলীয় কাৰ্যকৰ্তাসকলে লগত আছে। তো আপোনালোকে নিশ্চিতভাৱে দেখা পাইছে ইয়াতে ৰাইজৰ বহুত সমস্যা আছে। এই সমস্যাখিনি আগন্তুক দিনত যাতে সমাধান হয় তাৰ কাৰণে ৰাইজ সকলোৱে মানে আমাৰ এই বিজেপি দলত সঁহাৰি দিছে আৰু সকলোৱে আগবাঢ়ি আহিছে যে এইবাৰ আমি সকলোৱে বিজেপিক ভোট দিম। মানে অতদিনে আমি আঞ্চলিক দল বা কাবাক ভোট দি আছিলোঁ, তেখেতসকলে কোনো এটা সমস্যা সমাধান কৰা নাই। আপোনালোকে আহোঁতে পাইছে বা আমি আহিছোঁ ইয়াতে দলঙৰ ব্যৱস্থা নাই। ইয়াতে ভূটান আৰু আমাৰ পাহাৰপুৰ বুলি এটা জেগা আছে, তাৰে মাজৰ এইটো দ্বীপ বুলি ক'ব পৰা যায়। সিফালেও নদী আছে, ইফালে পাহাৰ আছে। ইয়াৰে মানুহখিনি যদি বেমাৰ হয় তেতিয়াহ'লে মেডিকেলত নিয়াৰ কাৰণে ইয়াতে গাড়ী নাহে, এম্বুলেঞ্চ নাহে। ইয়াৰে ইমান বেয়া অৱস্থা। তো ইয়াৰে মানুহখিনিয়ে খাটিয়াত লৈ কেনে মানুহ কান্ধত লৈ কেনে মেডিকেলত যাব লাগে। কিন্তু বৰষুণ যদি হয় তেখেতসকলে মেডিকেলত যাবই নোৱাৰে, মানে কোনো কানেকশ্যন নাই। নদীত পানী আহে আৰু ইফালে পাহাৰ আছে, ভূটান পাহাৰ আছে। তো বহুত মানে সমস্যা আছে। তো আগন্তুক দিনত যাতে ইয়াৰে ৰাস্তা, দলং এইবোৰ ৰাইজে মোৰ পৰা আশা কৰিছে আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ যে দলং, ৰাস্তা, সকলো সমস্যা, মাটিৰ সমস্যা আছে, এইখিনি সমস্যা সমাধান কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে। যেটো আপনি নির্বাচনত যেটো উত্তীৰ্ণ হলে আপনি প্রথম কোনটো যেটো কাম হয়তো হাতত ল'ব বুলি মই নিৰ্বাচনত উত্তীৰ্ণ হ'লে এইবোৰ অঞ্চলত প্ৰথম যিহেতু ৰেভিনিউ ভিলেজ ইয়াতে নাই, তো মই প্ৰথমে আহি কিনে ইয়াতে চেইন কেবলিং ব্যৱস্থাটো নিজাকে আমি কৰি দিম বুলি কৈছোঁ। মানে যিহেতু এতিয়া একদম ৰাস্তাৰ বহুত অসুবিধা, তাৰে নদীটো অলপ মানে গাড়ী চলিব পৰাকৈ ব্যৱস্থা কৰিম। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 15 তাৰিখৰ পিছত আমাৰ কাউলিত আহিব নিৰ্বাচনী প্ৰচাৰ কৰাৰ কাৰণে। তাতে যাতে মই আশা কৰিম যাতে মুখ্যমন্ত্ৰীৰ মুখেৰে এইটো ঘোষণা কৰে যে আমাৰ যে মঞ্জুৰগাঁও, ৰামপুৰ, বাল্টিংপাৰ, মুণ্ডাচোপা যোৱা ৰাস্তা যিটো আছে, এইটো ৰাস্তা যিটো নদী আছে, এই নদীত যাতে এটা দলঙৰ মানে ঘোষণা কৰে, তাৰে আশা কৰিম। যেহেতু আপনার সমষ্টিত আপনার লগত কোনটো কন্টেস্ট হ'ব বুলি ভাবে? ইয়াতে মই কন্টেস্টটো দেখাই নাই। ইয়াতে বিজেপি যোৱাবাৰ 30,000 নাগৰজুলি সমষ্টিত MP ইলেকশ্যনত আমি 30,000 ভোট দিবলৈ সক্ষম হৈছিলোঁ। এইবাৰ মই আশা কৰি আছোঁ 30,000 পৰা 35,000 ভোট পাম। ইয়াতে বিৰোধীৰ কোনো ভূমিকা নাই, ইয়াতে বিৰোধীৰ কোনো স্থিতি নাই। ইয়াতে যোনে যি কৰক, ইয়াতে বিজেপি চবে বিচাৰি আছে। বিজেপি ৰাষ্ট্ৰীয় দল হয় আৰু আঞ্চলিক দলৰ মানে কথা আৰু কামৰ মিল নাই, এইখিনি মানুহ ৰাইজেও গম পাই গৈছে। বিজেপি কি কাৰণত ভোট দিব ৰাইজে বিজেপিক ভোট দিয়াৰ বহুত কেইটা কাৰণ আছে। এটা হৈছে চাওক, আমাৰ নাগৰজুলি অঞ্চলত এটা সময়ত কি পিছপৰা জেগা আছিলে। ইয়াতে বৰনদীত দলং হৈছে। আজি 2014 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি কিনে তালৈ দলঙৰ হেৰি কৰিছিলে, আধাৰশিলা স্থাপন কৰিছিলে আৰু সেইটো দলং হৈছে। UT ৰোড এইটো কমপ্লিট হৈছে। তাৰপিছত আমাৰ বাল্টিত দলং হৈছে। তাৰপিছত আপোনাৰ মটঙাত 3খন দলং হৈছে। আমাৰ এই কাউলি দি মেজগুৰিত 2খন দলং হৈছে, পাখৰিবাৰীত 1খন দলং হৈছে। তো সম্পূৰ্ণ ৰাইজৰ এটা বিশ্বাস আছে। আৰু যিমান আঁচনি আছে, আপোনাৰ অৰুণোদয় হওক, এই চাউল হওক, আজি ফ্ৰী চাউল পাই আছে। বিজেপি চৰকাৰৰ দিনতে এইটো সম্ভৱ হৈছে। আগততো চাউল কিনি খাব লগা হৈছিলে, কণ্ট্ৰলৰ পৰা আধা মূল্য দিব লগা আছিলে। তাৰপিছত আপোনাৰ আয়ুষ্মান কাৰ্ড আছে। 2 দিন পিছত উদ্যমিতা আঁচনিৰ 10,000 টকা মহিলাসকলে পাব। তো প্ৰত্যেকটা আঁচনি আৰু দুখীয়া ল'ৰা ছোৱালী যিবোৰ আছে, তেখেতসকলে স্কুলৰ যিখিনি কিতাপ কিনিব নালাগে, মধ্যাহ্ন ভোজনৰ খাদ্য আছে। তাৰপিছত আপোনাৰ ইউনিফৰ্ম ফ্ৰী আছে। তো তেনেকুৱা ধৰণৰ আঁচনিবোৰে মানে আমাৰ একদম যিটো মানে একদম সমাজৰ শেষৰজন ব্যক্তি, একদম দুখীয়া গৰীব মানুহখিনিয়ে মানে তেখেতসকলক চুই গৈছে এই আঁচনিবোৰে। সেইকাৰণে আজি সকলো ৰাইজে বিজেপি চৰকাৰক আঁকোৱালি লৈছে আৰু বিজেপি চৰকাৰক আগন্তুক দিনত যাতে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে মানে বিজেপিক পূৰ্ণ সমৰ্থন আছে আমাৰ এই অঞ্চলত। আপুনি কিমান ভোট পাব? মই ইয়াতে 30,000 পৰা 35,000 ভোট পাম বুলি আশা কৰি আজি মই মানে আগবাঢ়ি আছোঁ। আৰু মই প্ৰত্যেকটা দিনত সেইটোৱে মানে এটা মানে ছিগনেল পাই আছোঁ যে আগন্তুক মানে যোৱা কেইদিনত যিখিনি বিৰোধী দলত দেখা পাইছিলোঁ যে কিছুমানে হয়তো বিৰোধী দলৰ হৈ কাম কৰি আছিলে। তো আজি এটা আপোনাৰ যেতিয়া বাৰিষা আহে, নদীৰ পাৰগিলা ভাঙি যায়, তো সেই দলবোৰৰ আজিৰ দিনত সেইটো অৱস্থা হৈছে। সিহঁতৰ গৰাখহনীয়া হৈ আছে, আমাৰ এইফালে মানে আহি আছে চব। তো তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে। সেইকাৰণে মই আশা কৰোঁ 30,000 পৰা 35,000 ভোট পাবলৈ সক্ষম। নিশ্চিত এইটো জিকাটো বৰ্তমান আমি যেতিয়া ফিল্ডত ঘূৰি আছোঁ, মই এইটো একচুৱেলি ক'লে এইটো বেছিকৈ কোৱা হ'ব। কিন্তু ৰাইজৰ মুখত এটা এতিয়াই মানে আলোড়নৰ সৃষ্টি হৈছে যে নাগৰজুলিত কেণ্ডিডেটজন জয়ী হৈছে। এতিয়া আমি অধিক ভোটত জয়ী হোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ধন্যবাদ।